ছাত্ৰ-ছাত্ৰীসকল মই আজি আৰম্ভ কৰিব লৈছো ক্লাস 10 ৰ ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ অনুশীলনী 8.1 ৰ কোৱেশ্চনখিনি আলোচনা কৰিম কেইটামান কোৱেশ্চন আলোচনা কৰিম তাতে প্ৰথম প্ৰশ্নটো দিয়া আছে এতে আছে ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ আৰু AB = 24 cm BC = 7 cm হলে তলত দিয়াবিলাক উলিওৱা এক নম্বৰ দিছে sin A আৰু cos A উলিয়াব লাগে আৰু sin C cos C উলিয়াব লাগে ঠিক আছে গতিকে কাখত চিত্ৰটো আঁকি লোৱা হল ABC এটো চিত্ৰ আঁকি লোৱা হল মানসমূহ এনেকৈ বহাই লোৱা হল AB আছে 24 cm আৰু BC আছে 7 cm ঠিক আছে এতিয়া সোৱা আমি প্ৰথমে কি কৰিম যেহেতু sin A cos A উলিয়াব দিছে এগিটা হল ত্ৰিকোণমিতিক অনুপাত আমি জানো যে sin A মানে কি হ'ব বা sin θ = আমি কি জানো sin θ বা sin A জি কোৱা তাতে লম্ব বাই অতিভুজ হ'ব ঠিক আছে এটো চিত্ৰৰ মতে যদি আমি লিখিব যাও তেতিয়া হলে কি হ'ব লম্ব বাই অতিভুজ ইয়াত লম্ব আছে BC আৰু অতিভুজ আছে AC BC / AC ঠিক আছে আৰু যোৱা ইয়াত cos উলিয়াব দিছে যদি আমি cos A উলিয়াও cos A মানে কি ভূমি বাই অতিভুজ ঠিক আছে তো এটো চিত্ৰৰ মতে ভূমি হল ইয়াত AB তো AB / কি হ'ব অতিভুজ অতিভুজ হল AC তাৰ মানে দেখা গৈছে যদি আমি এগিটা যদি উলিয়াবলৈ যাও তাৰ কি লাগিব অতিভুজটো লাগিব এটা সোৱা চিত্ৰৰ মতে অতিভুজটো দিয়া নাই গতিকে আমি প্ৰথমে লিখি লম কি দিয়া আছে ঠিক আছে ইয়াত দিয়া আছে এনেকৈ লিখি লব পাৰা given AB = 24 cm আৰু BC = 7 cm এতিয়া সোৱা যেহেতু AC লাগে গতিকে AC টো আমি কেনে কৰিলাম ট্ৰিগোনোমেট্ৰিকৰ ক্ষেত্ৰত সদায় এটো চিত্ৰটো কি হয় সমকোণী ত্ৰিভুজ হয় ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয় গতিকে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি দুটা বাহুৰ মান দিয়া থাকে আমি তৃতীয় বাহুটো উলিয়াব লাগে সদায় তাত আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰো পাইথাগোৰাছৰ সূত্ৰটো কি যে এতিয়া তোমালোকে লিখিব পাৰিবা যে ইয়াৰ পৰা পাইথাগোৰাছৰ সূত্ৰ লিখি লব পাৰা নিলিখিলেও হ'ব যে পাইথাগোৰাছৰ সূত্ৰ হ'ল অতিভুজ স্কয়াৰ ঠিক আছে অতিভুজ যেটো আছে ইয়াত অতিভুজ হ'ল AC এটো হ'ব কি AC অতিভুজ স্কয়াৰ মানে AC স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো ভূমিত কি দিয়া আছে AB দিয়া আছে গতিকে ভূমিটো AB স্কয়াৰ প্লাস লম্ব স্কয়াৰ লম্বটো হ'ল BC স্কয়াৰ অতিভুজ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া আমি মান বহাই দিম যেতিয়া AC টো ওলাই যাব যেহেতু সোৱা AC উলিয়াব দিছে গতিকে আমি AC টো নাজানো AC টো ৰাখি গৈ থাকিম এফালে কি হ'ব এফালে মান বহাই দিম AB ৰ মানটো দিয়া আছে 24 স্কয়াৰ প্লাস BC ৰ মানটো দিয়া আছে 7 স্কয়াৰ এটা সোৱা 24 স্কয়াৰ 24 ক যদি আমি স্কয়াৰ কৰো কি হ'ব দুটা আমি 24 ইনটু কৰিম কি পাম আমি 576 গতিকে 576 পাতি দিব পৰা আৰু 7 স্কয়াৰ মানে আমি জানো কিমান 49 ঠিক আছে এতিয়া 576 ৰ লগত 49 টো প্লাস কৰি দিব লাগিব 49 টো যদি আমি প্লাস কৰি দিও তেতিয়া হলে কি হ'ব 6 9 হ'ব 15 5 1 থাকিব 7 4 11 কে 12 2 1 5 1 6 625 ঠিক আছে আমি কি পালো 625 পালো 625 এটো কার মান AC স্কয়াৰ মানটো আমি পাই আছো যেহেতু আমি AC উলিয়াব লাগিব গতিকে আমি কি কৰিম ইয়াতে AC দুইফালে যদি ৰুট ওভাৰ ব্যৱহাৰ কৰো নহলো এনেকৈ হলো হ'ব AC স্কয়াৰ এতিয়া সোৱা 625 ৰ বৰ্গমূল আছে নেকি আমি জানো যে 25 ক যদি স্কয়াৰ কৰা 25 ক তোমালোকে যদি স্কয়াৰ কৰা তেতিয়া হলে কি পাবা AC স্কয়াৰ পাবা ঠিক আছে তো এটো স্কয়াৰ দুইফালৰ পৰা স্কয়াৰটো কেনসেল যাব ইয়াত থাকিব AC আৰু আমি পাই যাম কিমান 25 cm তো AC মানটো ইতিমধ্যে আমি 25 cm পাই গলো এতিয়া আমাক যি উলিয়াব দিছে হেয়া উলিওৱা একেবাৰে সহজ হ'ব এতিয়া সোৱা এক নম্বৰটো ক্ষেত্ৰত আমি কৰিম sin A উলিয়াব দিছে গতিকে sin A মানে আমি গম পাইছিলো BC / কি হ'ব BC / AC হ'ব গতিকে মানখিনি পাইছিলো মানখিনি পাতি দিলে হ'ল ইয়া তোমালোকে এই মানখিনিৰ হৈতে কে ধৰিলো পাৰা কনস্ট্যান্ট হিচাপে নধৰিলো একো নাই গতিকে BC ৰ মানটো কিমান দিয়া আছে BC ৰ মানটো দিয়া আছে 7 আৰু AC ৰ মানটো দিয়া আছে 24 তাৰ মানে sin A ৰ মানটো হ'ব 7 / 24 আৰু যদি ইয়াতে আছে cos A উলিয়াও তেতিয়া হলে cos A = আমি গম পাইছিলো cos A মানে AB / কি হ'ব AC হ'ব তো AB ৰ মানটো হ'ল AB ৰ মানটো দিয়া আছে কিমান দিয়া আছে 24 দিয়া আছে আৰু AC মানটো আমি যেহেতু উলিয়ালো কিমান AC মানটো হ'ল 20 সৰি আগৰটোত sin A মানটো 25 হ'ব ঠিক আছে 24 না 25 হ'ব আৰু ইয়াতে কি হ'ব AC মান 25 তাৰ মানে sin A ৰ মানটো 7 হ'ব cos A ৰ মানটো কি হ'ব 24 / 25 এতিয়া সোৱা আৰু এটা দেখাই আছো আমাক 2 নম্বৰ প্ৰশ্নটো উলিয়াব দিছে
sin c cos c এতিয়া c যেহেতু কৈছে তেতিয়া আমি তোমালোকে চিত্ৰটো এনেকৈ বদলাই ল'ব পাৰা চিত্ৰ যেহেতু সমকোণী ত্ৰিভুজে আছিলে এতিয়া চোৱা c2 মানে ভূমিত আমি c2 দিব লাগিব ইয়াত a আছিলে তো এই c2 যদি ইয়াত লৈ আনা মানে c2 ইয়াত লৈ আনিলা b2 তো b জেগাত থাকিব কাৰণ সমকোণ হ'ব লাগিব আৰু এই a টো ক'ত লৈ যোৱা c জেগাত লৈ যোৱা ঠিক আছে এটো মানে সহজতে বুজিবৰ কাৰণে মই নিয়মটো দেখাই দিছো হৈ গ'ল এটা মান যাৰ যি পাইছিলো বহাই ললে হৈ গ'ল কেনেকৈ বহাম ইয়াতে a b ৰ মান হ'ব কিমান a b ৰ মান যেটো দি আছিল প্ৰথমত 24 দি আছিল b c ৰ মান দি আছিল 7 আৰু আমি a c পালো ইয়াত কিমান 25 পালো a c টো একে থাকিব ঠিক এতিয়া একে ধৰণে ইয়াত আছে sin c তো sin c ৰ ক্ষেত্ৰত কি হ'ব sin c ক্ষেত্ৰত একে হ'ব লম্ব বাই যেটো সাইনৰ লম্ব ডিভাইডেড বাই অতিভুজ তো লম্ব ইয়াত দি আছে কিমান ab আৰু অতিভুজ হল ac তাৰ মানে কি হ'ব ab ডিভাইডেড বাই ac হ'ব তো ab বাই ac মানটো কিমান হ'ব বহাই দিয়া আমাক ab দিয়া আছে 24 আৰু ac দিয়া আছে ac আমি পালো 25 তো sin c ৰ মানটো হৈ গ'ল 24 ডিভাইডেড বাই 25 যদি আমি 2 এটো উলিয়াব যাও cos c উলিয়াব যাও তেতিয়া হলে cos c ইকুৱেল এটো হ'ব cos মানে ভূমি বাই অতিভুজ গতিকে ভূমি ইয়াত কি আছে এটো চিত্ৰ মতে bc আছে bc ডিভাইডেড বাই অতিভুজ হল ac bc ডিভাইডেড বাই ac তো bc ৰ মানটো প্ৰশ্নত দিয়া আছে কিমান 7 cm দিয়া আছে আৰু ac আমি পালো 25 তে এআই এনেকৈ উলিয়াব লাগিব তোমালোকে খালি এটা কথা পাহৰি নাযাবা আমি যেটো অনুপাতটো থাকে c যদি থাকে আমি চিত্ৰ এনেকৈ বনাই লম ভূমিত দিব লাগিব সেই c2 আৰু যদি a উলিয়াব আহে তেতিয়া হলে মানে sin a বা cos a তেতিয়া হলে a টো আমি তলত দিলম চিত্ৰ খলাই লম বাকি মানখিনি যাৰ যেটো মান পাইছো বহাই আমি সূত্ৰ মতে আমি এপ্লাই কৰি দিলে উত্তৰটো লাই যাব এটো বুজি পাইছা আশা কৰো পিছৰটো চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰটো আছে চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা চিত্ৰ আমাক দিয়া আছে ইয়াৰ পৰা tan p - cot r উলিয়াব দিছে তাৰ মানে প্ৰথমতে আমি tan p ৰ মান উলিয়াই ল'ব লাগিব তাৰ পিছত cot r ৰ মান উলিয়াম আৰু তাৰ পিছতে আমি কি কৰিম মাইনাস কৰি দিম ওলাই যাব তো এতিয়া সব প্ৰথমে আমি জানি ল'ব লাগিব tan p বুলি নহয় tan যিকোনো ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত tan থিটা ইকুৱেল লম্ব বাই ভূমি বা cot থিটা ইকুৱেল ভূমি বাই লম্ব তোমালোক কিতাপত হয়তো a আছে মানে চিত্ৰ হইতে বেলেগ হয় ইয়াত যেহেতু r আছে ইয়াত r হ'ব পাৰে মানে আমি গম পাব লাগিব যে tan ৰ হ'ব লম্ব বাই ভূমি আৰু cot হ'ব উল্টা ভূমি বাই লম্ব ঠিক আছে তো প্ৰথমতে আমি মানখিনি উলিয়াম মানখিনি প্ৰথম প্ৰশ্নত কি দিয়া আছে আমি চাম চিত্ৰৰ পৰা ঠিক আছে যেটা চিত্ৰৰ পৰা লিখিব পৰা বা দিয়া আছে বুলি তোমালোকে লিখিব পৰা given কি দিয়া আছে pq ৰ মানটো দিয়া আছে pq = 12 cm আৰু ইয়াতে দিয়া আছে pr দিয়া আছে pr দিয়া আছে 13 cm আমি প্ৰথমত এটো লিখি ললো এতিয়া চোৱা tan p উলিয়াম তো tan p উলিয়াতে যেহেতু লম্ব বাই ভূমি লাগিব মানে এটো p সাবা p ৰ ক্ষেত্ৰত আমি চিত্ৰটো এনেকৈ আকিলো p টো যেহেতু ভূমি থাকিব লাগিব ভূমিত তো এটো যদি আকিলো এই p টো আমি ভূমিত লৈ আনিলো ঠিক আছে q টো জায়গা একা জায়গা থাকিব তেতিয়া আৰু জায়গা আহিছে r টো কত ওপৰত আহিব তো ইয়াৰ a টো চিত্ৰ ক্ষেত্ৰত আমাৰ tan ৰ ইয়াত tan সূত্ৰটো এপ্লাই হ'ব গতিকে tan যদি আমি এপ্লাই কৰো কি হ'ব লম্ব বাই ভূমি তো ইয়াতে লম্ব হ'ব QR বা RQ ঠিক আছে QR আৰু ভূমি হ'ব RQ ডিভাইডেড বাই ভূমি হ'ব PQ তো হল 10 P ৰ ক্ষেত্ৰত তো ইয়াত যদি আমি এপ্লাই কৰিব যাও তেতিয়া হল আমাৰ RQ আৰু PQ ৰ মান লাগিব PQ ৰ মানটো আছে কিন্তু RQ মানটো মানে ইয়াৰ এই মানটো তো প্ৰথমতে আমি এই মানটো উলিয়াই লম কেনেকৈ একে ধৰণে আমি আগত উলিয়াইছিলো অতিভুজ আমি ইয়াত অতিভুজ নাই বাৰু ইয়াত পাইথাগোৰাছ এপ্লাই কৰিম গতিকে এই ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ যদি এপ্লাই কৰো তেতিয়া হলে হ'ব pr স্কয়াৰ যেহেতু সো অতিভুজ স্কয়াৰ হৈ গল এটো pr স্কয়াৰ পিছত ভূমি যোগ লম্ব তো ভূমি আমাক দিয়া আছে qr স্কয়াৰ হৈ যাব আৰু লম্ব হৈ যাব pq স্কয়াৰ হৈ যাব এতিয়া আমি এপ্লাই কৰিম সো কি যি মান দিয়া আছে আমি পাতি দিম pq ৰ মানটো যেহেতু 12 আছে গতিকে 12 স্কয়াৰ পাতি দিলো qr ৰ মানটো দিয়া নাই হেতু উলিয়াম গতিকে qr টো আমি qr হিচাপে ৰাখি দিম এতিয়া pq ৰ মানটো দিয়া আছে 12 স্কয়াৰ পাতিলো pr ৰ মানটো আছিল 12 নহয় 13 আছিল গতিকে 13 স্কয়াৰ হ'ব এতিয়া সাবা যদি আমি স্কয়াৰ কৰি দিও 13 স্কয়াৰ মানে কিমান হ'ব 169 13 পূৰণ 13 কিমান হ'ব 169 হ'ব তাৰ পিছত qr টো আমি qr হিচাপে ৰাখি দিম qr স্কয়াৰ ৰাখি দিম প্লাস 12 স্কয়াৰ মানে হ'ব 144 এতিয়া সাবা আমি qr টো উলিয়াম 169 ৰাখি দিলে 144 টো প্লাস হৈ আছে আমি সমান চিনৰ এটো সাইডে লৈ আনিম মাইনাস হৈ যাব এফালে qr স্কয়াৰ টো থাকি যাব
এটা যদি আমি মাইনাস কৰো 169 ৰ পৰা যদি 144 যদি আমি মাইনাস কৰো কিমান থাকিব 9 পৰা 5 4 গলে 5 থাকিব 6 ৰ পৰা 4 গলে 2 থাকিব মানে 25 ইকুৱেল QR স্কয়াৰ তে যেহেতু আমি স্কয়াৰ নালাগে আমাক স্কয়াৰ নালাগে গতিকে আমি 5 যদি 5 ক স্কয়াৰ কৰি কিমান হ'ব 5 5 গুণ 25 হ'ব গতিকে 25 ৰ জায়গাত আমি 5 স্কয়াৰ লিখি দিব পাৰো এফালে QR স্কয়াৰ আছিল QR স্কয়াৰ আমি লিখি দিলো হল এটা a2 স্কয়াৰ কটাকটি গল মানে আমি কি পালো QR মানটো কিমান পালো QR ইজ ইকুৱেল 5 পালো 5 সেন্টিমিটাৰ আছে সেন্টিমিটাৰ লিখি দিয়া হল তে QR মান 5 পাই গলো ইয়াতো QR মানটো 5 বহাই দিব পাৰা 5 বহলা PQ মানটো কিমান আছিল ইয়াতে PQ মানটো আছিল 12 আৰু এটা আছিল 13 হল এটা 10p - কোটাৰ মান বহাই দিম এটাকে 10p - কোটাৰ তো 10p মানে আমি জানো যে RQ ডিভাইডেড বাই Q হ'ব PQ হ'ব এটো আকৌ এটো চিত্ৰৰ ক্ষেত্ৰত সেই কথাটো কিন্তু মনত ৰাখিবা ইয়াৰ ক্ষেত্ৰত আকৌ কোটাৰ ইয়াৰ পৰা উলিয়াম কোটাৰটো ইয়াৰ পৰা উলিয়াম তো কোটাৰ মানে আমি কি জানো ভূমি ডিভাইডেড বাই লম্ব তো ইয়াত ভূমি হ'ব কি QR হ'ব বা RQ হ'ব QR বা RQ হ'ব ভূমি বাই লম্ব ইয়াত লম্ব হ'ব কি PQ হ'ব এটা মান যদি বহাই দিয়া এই চিত্ৰখনত RQ মানটো পালো আমি 5PQ ৰ মান পালো 12 মাইনাস ইয়াত পালো QR ৰ মান পালো আমি কিমান 5 আৰু PQ ৰ মান পালো আমি 12 পালো এটা চোৱা এটো 5/12 - 5/12 গতিকে একে আছে যেহেতু এটাৰ আগত প্লাস এটাৰ আগত মাইনাস হতে কি হ'ব ক্যান্সেল যাব তাৰ মানে কি যদি ক্যান্সেল যায় কিমান থাকিব 0 ঠিক আছে গতিকে 10p - কোটাৰ যদি মূল্য তাৰ মানটো আমি কি পাম 0 পাম এটোৱে হ'ব শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছা নেক্সট ভিডিওত ইয়াৰ পিছৰ প্ৰশ্নখিনিৰ হৈতে আকৌ লগ পাম আজিলৈ ইমানতে ভিডিওটো ক্লোজ কৰিছো যদি চেনেলটো নতুনকৈ আহিছে তেলে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিওসমূহ অতি সহজতেই পোৱা